जब भी कोई लड़की देखूं मेरा दिल दीवाना बोले ओले 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 এই যে নিৰ্যাতনটো নহয় পুৰুষে দশক দশক ধৰি শতক শতিকা ধৰি খাই আহিছে ক'বলৈ বেয়া পায় লাজ পায় মোৰো সেইটো হয় বুজিছানে ঘৰত কিবা এটা গম মই কেনেকুৱা গান গাওঁ ইতিমধ্যে আপোনালোকে গম পাইছেই মই যদি ঘৰত কেতিয়াবা গান এটা গাবলৈ লওঁ এওঁ কয় না হ'ব হ'ব থৈ দিয়া কিন্তু মোৰ এটা কথাত ভাল লাগে মোতকৈ বেয়া গোৱা এটা আছে মোৰ লগৰে সি মোতকৈ বেয়া গায় নহ'লে কি হ'ব আমাৰ লগত আটাইতকৈ যিজনী ধুনীয়া ছোৱালী নহয় সিয়ে লৈ গ'লোঁ গানৰ লগত কি কথা আছে এই তাইতো আমাৰ লগৰে তাই এদিন কৈছে কেতিয়াবা যদি গান গাই যদি ছোৱালী পতাব লগা হ'লহেঁতেন নহয় ইয়াৰ যে হ'লহেঁতেন আমি দুখো পাইছোঁ সুখো পাইছোঁ আৰু ইনষ্টাগ্ৰাম চাই আছিলোঁ আজিকালি মানে কি কৰি আছিলোঁ পাহৰি থাকোঁ ইনষ্টেণ্ট মেমৰি লছ বুলি যে কয় পাহৰি থাকোঁ কি কৰি আছিল তাকে পাহৰি থাকোঁ মোবাইলটো হাততে থাকিলে অন্যমনস্ক হৈ গ'লোঁ শ্ৰীমতী আহিলে চালে এইজনৰ আৰু কাম নাই এই লাগে খালি মই গুৱাহাটী পোৱা নাই কি হ'ল তাৰপিছত মোবাইলটো চুই গ'ল কোনোবা এটা কাপোলৰ হানিমুন ট্ৰিপৰ ফটো ওলাই আছিল এই হানিমুন বুলি ক'লে মানে এটা কথা মনত পৰি যায় ফুলসজ্জা আজিকালি আকৌ ল'ৰা ছোৱালীবিলাকে ফুলসজ্জা বুলি ক'লে বুজি নাপায় সুহাগৰাত হৈ গ'ল আজিকালি কাহিনী এটা মনত পৰে আমাৰ শিৱানন্দ দেদাইদেউৰ কথা শিৱানন্দ দেদাইদেউ ঘৰৰ ডাঙৰ আপোনালোকৰ চাগে খেলি মেলি লাগিছে দেদাইদেউ আকৌ ঘৰৰ ডাঙৰ বুলি ক'লে খেলি মেলি এটা লাগিব কথাটো মই কৈ দিছোঁ আচলতে গাঁৱৰ বহুতক আমি দেদাইদেউ ককাইদেউ এইবিলাক সম্বন্ধৰে মাতোঁ যদিও আমাৰ তেজমঙহৰ সম্বন্ধ নাথাকে তেনেকৈ মতা যায় দেদাইদেউৰ খুব সৰুতে দেউতাক ঢুকাল যাক আমি ককা বুলি মাতিলোহেঁতেন তেওঁক আমি নেদেখিলোঁ তেওঁ আগতে ঢুকাল এই পৰিয়ালৰ সমস্ত দায়িত্ব মানে শিৱানন্দ দেদাইদেউৰ ওপৰতে পৰিলে ভাইক ঘনীয়েকহঁতক পঢ়া শুনাত গুৰুত্ব দিব লগা হ'ল ঘৰখন চাব লগা হ'ল মাকক চাব লগা হ'ল এইবিলাক কৰোঁতে মানে তেওঁ বিয়া পতাটো অকণমান দেৰি হ'ল তথাপিও দেদাইদেউে টেনশ্যন লোৱা নাছিলে গাঁৱতে খুৰীটি এজনী আগৰ পৰাই চাই থৈছিলে শেৱালি খুৰীদেউ আমি শেৱালি খুৰীদেউ বুলি মাতোঁ আনে নাজানিছিলে কিন্তু তেওঁলোকৰ মাজত সেই টানটো আছিলে গতিকে তেওঁ বৰ এটা টেনশ্যন লোৱা নাছিলে এদিনা নিম আৰু যি নহওক এদিন তেওঁ বিয়া পাতিলে যিদিনা মানে ফুলসজ্জাৰ নিশা সেইদিনাও তেওঁৰ দায়িত্ব চব কৰিব লগা হৈছে মানুহ দুনুহ খোৱা মেলা পৰা আৰম্ভ কৰি চব আগফাল পিছফাল সামৰি সুতৰিহে তেওঁ ভিতৰ সোমাইছে এইপিনে কইনা ৰৈ আছে দৰা আহিব তাৰপিছত আমাৰ দেদাইদেউ আহিলে চব সামৰি সুতৰি মেলি চাৰা এপালি মাৰি পেলাই দেদাইদেউ সোমাই আহিছে তাৰপিছত আৰু তথাপিও তেওঁ শেষ হোৱা নাই কথা কৈছে আৰু তই বুলিয়ে কয় আগৰ পৰা ঘৰৰ গাঁৱৰে ছোৱালী গতিকে তই বুলিয়ে কয় কৈছে তই এখন ঘৰৰ এতিয়া ডাঙৰ বোৱাৰী হ'লি তোৰ দায়িত্ব বহুত বৌতিক চাব লাগিব ল'ৰাকেইটা ভাইটি দুটাক চাব লাগিব ভাইটি তিনিটা আছে ভণ্টি দুজনী এইবিলাক বিয়া বাৰু দিয়াৰ লাগে চব দায়িত্ব তোৰেই বুজি পাইছ ন তেতিয়া কালি ৰাতিপুৱা শুনি থৈ ষ্টলখন খাৰিব লাগিব বাৰু অকল যে এইটো এনেকুৱা নহয় দেই শিৱানন্দ দেদাইদেউৰ মৌলিকতা আছে নিজে গান সৃষ্টি কৰিব পাৰে মই শেৱালি খুৰীটোৰ কথা কৈছোঁৱেই সেই শেৱালি খুৰীটিক আকৌ শিৱানন্দ দেদাইদেউৱে একেবাৰে সৰুৰ পৰা ভাল পাইছিলে সৰুৰ পৰা মানে তোমাৰ এই কি বুলি কয় নাকৰ পানী চকুৰ পানী কাণ চান যে লেতেৰা হৈ থাকে সেই তেতিয়াৰ পৰা প্ৰেমটো অন্ধ প্ৰেমে যাক ভাল দেখে নহয় তাক ভালেই দেখে সেই তেনেকুৱা অৱস্থাতে এদিন শেৱালি খুৰীটিক দেখি শিৱানন্দ দেদাইদেৱে মুখেদি গান ওলাই গ'ল তোমাৰ নাকৰ খেকেৰু কোমল কোমল কাণৰ মাকুৰি তোমাৰ নাকৰ খেকেৰু কোমল কোমল কাণৰ মাকুৰি হালধীয়া
শিঙুনাৰু পকা পকা খেকাৰ তোমাৰ নাকৰ খেকেৰু ভনীয়েকক লৈ তেনেকৈ কোনোবাই গান গালে কোনোবা ককায়েকে চাই থাকিব পাৰে নেকি এই শেৱালি খুৰীটো ককায়েকে কাণত ধৰি কিবা ককাতে এনেকুৱা এটা চেপাত দিলে সেই আগতে যে টেপ ৰিলবিলাক যে লাগি ধৰে তেনেকৈ ৰৈ গ'ল সেই বুলি শিৱানন্দ দেদাইদেৱে গানৰ চৰ্চা এৰা নাই বেলেগ এটা কথা মনত পৰিছে ভাগ মিলখা ভাগ এই চিনেমাখন চাইছে চাগে আপোনালোকে মিলখা সিঙৰ কাহিনী ভাগ মিলখা ভাগ মিলখা সিঙে দৌৰিয়ে থাকিলে চিনেমাখনত দেখিছে আপুনি একদম তাৰপিছত সিটো ইটোৰ পিছত সিটো পুৰস্কাৰ পাই গৈ আছে একদম পুৰা প্ৰেক্টিচ চলি আছে তো ভাগ মিলখা তো আগ মিলখা গান চলি আছে পুৰা দৌৰিছে এই দৌৰতে একদম মিলখা সিং গৈ নেশ্যনেল গেমছ পালে কমনৱেলথ গেমছ পালে পুৰস্কাৰ পিছত পুৰস্কাৰ মিলখা এটা অসমতে আছে মিলখা সিং নহয় মিলখা শইকীয়া